कन्हैया अरे गुसी जा ओ ए रोहनर पता है बोले डायरेक्ट हाय इखान मोर सर्टिफिकेट स्कैन करले तो आपन माने চাব পাৰি আৰু মোৰটো এটো মই অলপ বেলেগ ধৰণৰ লুকৰ আছো এটা আপোনালোকক পিছত দেখাই আছো একদম ধুনীয়া লাইটে জ্বলি আছে হা KFC এই আমাৰ খুৱাতে খাব লৈছে না গতিকে ইয়াৰ লগত যেটো বছৰে বুজিও না নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলোৱে ভালে আছে বৰ্তমান আছো শিলিগুৰিত মানে অলপমান ইউনিভাৰ্চিটিৰ বাহিৰত ওলাইছো পোহৰৰ কাৰণে বোলে আমাৰ তনাই বহি আছে অকণমান আন্ধাৰতে মানে তাত ভালকৈ পোহৰত দেখাম ছিকিমৰ ফালে গৈ আছোঁ ট্ৰেইনৰ পৰা আহিব লাগে কিছু দেখাম ফুৰি ফুৰি আহিছোঁ ধুনীয়াকৈ তো ভিডিঅ'টো কৰি থাকোঁ একদম মজাকৈ ফুৰিম কলেজৰ কিবা কিবি কাম আছে সেইখিনিও কৰিম আৱাজটো চাগে অলপমান প্ৰব্লেম হ'ব পাৰে আৰু ছিকিম বুলি কোৱাৰ মোবাইলটো বহুত গতিকে কৰি থাকোঁ ভিডিঅ'ত ধুনীয়াকৈ যাই আছে ৰেচেণ্টি লৈ বাছখন ল'ম আৰু ধুনীয়াকৈ যাম মানে বাছখন মই নচলাওঁ বাৰু ইও নচলাই ড্ৰাইভাৰ চলাব আৰু সেনে আন আৰু দে দিয়ক যিফালে আমি এচেণ্টি আহি পাইছোঁ এইটো নাই বহুত বছৰ পিছত তাক লগা হৈছে একচুৱেলি মানে কি হৈছে কেছটো বিলেচি পৰা শংকৰদেৱৰ একেলগে পঢ়িছিলোঁ সৰুৰে একদম মানে বন্ধু না कन्हैया मेरा छोटा भैया বহুত বছৰ পিছত লগা পাইছোঁ এতিয়া আহিব খুজিছে অঁ সেইটোৱেতো মেইন ভাই ই মিল্টনকতো চিনি পায় আপোনালোকে মিনি ব্লগৰ ফেমাছ মানুহ গুৱাহাটী গেলে বৰ্তমান আফচোচ সি নাই যি কি নহওক ধুনীয়াকৈ এইফালে পাৰ চাৰ পৰি আছে সেইফালে বুকিং চেণ্টাৰ খোলা দিলে আমি টিকেট কাটিম আৰু গুচি যাম আহি পেলাই অলপমান ৰখিলোঁ কাৰণ পুৰা একদম ট্ৰাফিক জাম কিন্তু এইটো মোৰ ফ্ৰেণ্ডক দেখা পালোঁ পুৰা বেনাৰ চেনাৰ পোষ্টাৰ চষ্টাৰ লগাই আছে বঢ়িয়া পৰিৱেশ একদম সাঁচি আছে এইখানে আমাৰ বাছ খোৱা লোৱা আৰম্ভ ম'ম' ম'ম' যি কি নহওক খোৱা লোৱা কৰি লওঁ ওপৰ ফালে যাব লাগে কি হয় কি নহয় গম নাপাওঁ কালি হ'লেও ভিডিঅ' আৰম্ভ কৰিম আৰু তো ৰাইজ আমি এই रोहनर पता है बोले डायरेक्ट बोला हाय ये कबीर सिंह मेरे पहले का वीडियो का हिंदी में ब्लॉग जो बनाता था उसमें तो আহি পালোঁ ধুনীয়াকৈ ইহঁতৰ ঘৰত এতিয়া যাই আছোঁ কিবা নিব আহিছে সেইফালে পিছফালে তনয় বহি আছে তো আমি এইখিনি কামখিনি কৰি ল'লোঁ অলপমান আৰু কিবা অলপ কাম আছিল তাহাঁতৰ ঘৰত যাওঁ যাই পেলাই কলেজৰ ফালে যাব লগা আছে আৰু ভিডিঅ'টো কেনেকুৱা হয় কি হয় চলি আছে চাই থাকক মজা আৰু अभी नहीं बना दो हिंदी में नहीं ৰেষ্ট কলেজৰ ফালে যাব ওলাইছোঁ এইফালে নতুনকৈ কিবা লগাইছে ছিকিম বুলি ডাঙৰকৈ লেখাই যায় ভাইটি কিয় পলাই আছা তুমি কিয় পলাই আছা ছিকিমত তোমাক ৱেলকাম জনাইছে হয় যায় পাকলো বছ ধুনীয়া আৰু ৰোহন আহি আছে গাড়ী ৰখো যাওঁ আৰু ছাতি লৈ বাপৰে বাপ ছাতি লৈ আহিছোঁ কলেজৰ কাম ইয়াতে বহুত তলৰ পৰা আহিলোঁ কামখিনি কৰি লৈ পেলাই যাব পাৰিলে হ'ল মজা আৰু জ্বালা পাইছোঁ আজি ফাইনেলি কিবাকে ভিজি অশান্তি আৰু একদম ফেল কৰি পেলাই বেচেৰাক তনয়কো অশান্তি দি পেলাই আহি পালোঁ সিহঁতৰ ৰোহনহঁতৰ ঘৰত আৰু ইফালে মোৰ হাতত মানে তনয়ৰ হাতত মোৰ চাৰ্টিফিকেট এই নামটো খালি ইয়াতে হেৰি কৰি দিছে সিহঁতক আৰু মই নতুনকৈ প্ৰিণ্ট কৰিব দিব ক'ব লাগিব বাকী এইখন মোৰ চাৰ্টিফিকেট এই স্কেন কৰিলে এইটো আপোনাক মানে চাব পাৰি আৰু মোৰটো এইটো পূৰা চিল মোহৰ মাৰা ধুনীয়া একদম চালিয়া আৰু এইখন এতিয়া ধুনীয়াকৈ থৈ দিব লাগিব আৰু এইগিলা কিবা কিবি প্ৰিণ্ট আউট কৰি দিছে মোক কিবা কিবি চাৰ্টিফিকেট কি চাৰ্টিফিকেট এইখন মাৰ্কশ্বিট আছে মাৰ্কশ্বিট এইখন মাৰ্কশ্বিট এইখন হৈছে মাৰ্কশ্বিট একেবাৰে আৰু এই চালিয়ে ফটো দিছোঁ সেইকাৰণে নিজে এডিট কৰি দিছিলোঁ মই 7.1 মজা আৰু একদম কেনে মই পাছ কৰিলোঁ দে পাৰ্টি খাই বিশ্বাস কৰে যদি ৰাইজ গাড়ীৰ ভাড়া দি দিয়া অৱস্থা বেয়া আহিছে এই গাড়ীৰ ভাড়াটো থাকিবই ন বাতিটো বেলেগ ভাই মানে এনেকুৱা ধৰণত বাঢ়ছে এই কেইদিনমানৰ ভিতৰত মানে পুৰা বাঢ়ি গৈছে মই যে নাছিলোঁ মানে সিহঁতৰ চান্স পাই পেলাই বাঢ়ি দিছে গোটেই পঢ়িছা কি লেখা আছে এইখন নালাগে দৰকাৰ নাই হ'ব
তো এতিয়া অলপমান ওলাই যোৱাৰ কথা আছিল কিন্তু ওলাই যোৱা নহ'ল তো ভিডিঅ'টো যদি লম্বা নহয় মই কালিলৈ কণ্টিনিউ কৰিম ভিডিঅ'টো An hour later. ৰাইজ বৰ্তমান আহি পাইছোঁ আমি একদম গেংটকত MG মাৰ্গত মানে ফুৰিব আহিছিলোঁ আৰু এইফালে আছে আমাৰ ৰোহন ই অভদ্ৰই মোৰ এটা ভিডিঅ' বেয়া কৰি দিছে এইফালে আছে আমাৰ তনয় বাবুৱা একদম মজা আৰু তো মই অলপ বেলেগ ধৰণৰ লুকত আছোঁ এইটো আপোনালোকক পিছত দেখাই আছোঁ একদম ধুনীয়া লাইটে জ্বলি আছে হা লোকেল কবিৰ সিং একদম ইয়াতে মোক চাব নেকি এবাৰ চাই লওক অকণমান বেলেগ ধৰণৰ মানে ইউনিক মই পিন্ধি লৈছোঁ মই সাধাৰণতে নিপিন্ধোঁ ইফালে আমি আহিছোঁ এখন এতিয়া পৰিলে এখন হোটেলত মানে ৰেষ্টুৰেণ্ট এখনত আৰু কিবা নাম নাজানো তো ৰোহনে এতিয়া ওপৰত যাব তাৰ বাইক ইফালে থৈছে তো পাৰ্কিং ইফালে আছিল এইখন কি বস্তু খাতৰা দেখোন যি কি নহওক এতিয়া যাব লাগে ধুনীয়াকৈ ওপৰত যাব লাগে আৰু খোৱা লোৱা কৰিব লাগে তো গান বাজি আছে সবেই দিব পাৰে বন্ধ কৰি দিয়ক ৰাইচ KFC এই আমাৰ শহুৱাতে খাব লৈছে না গতিকে ইয়াৰ লগত আছে সেইটো বেচেৰে বুজিও নাপায় কি কৈ আছোঁ মই মজা একদম বুজিও নাপায় ইয়াৰ লগত ধুনীয়াকৈ আৰু কৈছোঁ এই কি খা তই খাবি নেকি এইটো খা 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 গলমৰ এনেও বিয়াই আছে কি আনিছ এতিয়া মুড়ি নাকি মজা আৰু দে ৰাইজ কিবা অকণমান খোৱা লোৱা কৰি পেলাই ৱেষ্ট পইণ্টৰ পৰা আমি ওলালোঁ পানী পৰিছে মোবাইলটো অকণমান আহিছে তো এতিয়া ধুনীয়াকৈ যাই আছোঁ আমি ৰুমৰ ফালে PGৰ ফালে চৰি PG ক'ত কৈ আছোঁ মই সেইৰ ফালে যাই আছোঁ তো এইফালে মই ৰোহনটো চৰি বঢ়িয়াকৈ আছে যাই আছোঁ আৰু MG মাৰ্গৰ ফালে মেইন সেই গাইজ ভিডিঅ' এডিট কৰি আছোঁ নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' দেখুৱাওঁ চাই দেখুৱাওঁ একদম আৰু এই শ্বৰ্ট ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিব